এইফালে কলা টাবটো দেখিছে নহয়, এইটো যে মই 40 টকাকৈ কিনিছোঁ, ইমান অকণি আৰু লাভ নাই। মই কৈছোঁ যেতিয়া গছজোপা ডাঙৰ হৈ যায় নহয় তেতিয়া আপোনাৰ মানে হেৰি চেঞ্জ কৰিবই লগা হয় পটটো, একো লাভ নাই। তাতকৈ ভাল এইবিলাক চব কিমান ডাঙৰ ডাঙৰ চাইজৰ 30 টকাকৈ কিনিছোঁ। মাটিৰ ৰ'দত পৰি থাকিলেও একো নহয়। এয়া হেল্ল', ৱেলকাম বেক টু মাই চেনেল। মই পপি দত্তই আপোনালোক সকলোকে মোৰ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া এটা ৰুমত আহিছোঁ, একদম দৰ্জা খিৰিকী মাৰিছোঁ। কিহৰ কাৰণে জানেনে? কাৰণ ইয়াত মই ডাঙৰ সম্পত্তি লুকুৱাই থৈছোঁ মোৰ ভাগৰ। চ' আপোনাকো দেখুৱাওঁ ব'লকচোন সম্পত্তিটো। কি সম্পত্তিটো মই লুকুৱাইছোঁ ইমান যতনে, একদম দৰ্জা ঘৰ মাৰি। ব'লক। আৰু মোৰ সম্পত্তি হৈছে এইবিলাক মানে গোবৰ। কি কৰিব, আমাৰ ঘৰত এটা বদমাছ কুকুৰ আছে, তাৰ কাৰণে মই এই গোবৰবোৰ ইয়াতো আছে ভৰাই একদম ৰুমত লক কৰি থৈ দিছোঁ, যাতে সি খেচিব নোৱাৰে। দেখিলেনে বাৰু মোৰ সম্পত্তি? আৰু সেয়া এতিয়া আজি মই একদম মানে ফুলনি মানে বাগিচা মানে ফুলনি হৈ আছোঁ। মনটো একেবাৰে বহুত ফূৰ্তি, কাৰণ মই এতিয়া নাৰ্চাৰীলৈ যাবলৈ ওলাইছোঁ। আৰু দেখিছে নাই, পিন্ধিছোঁ গ্ৰীণ, এয়া গ্ৰীণ নেল পেণ্টটো লগাই ল'ম। আনকি এইটো মানে কুৰ্তাটোৰ লগত মানে হেৰি মই পোৱাই নাই, চুন্নিখন বিচাৰি পোৱাই নাই। তথাপিও এটা ষ্টলে লৈ লৈছোঁ, তথাপিও আজি মই গ্ৰীণে পিন্ধিম। মানে মানুহজনে সেইকাৰণে চুকাই আছে, ফুলনি মানে বাগিচা মানে ফুলনি, হঠাৎ বোলে একেবাৰে ফুল হৈছে মনটো। একচুৱেলি মাটি পেলাইছে যে পথাৰ মাটি, সেইখিনি দেখি মই ৰ'ব পৰা নাই। মই একদম মানে এতিয়া আৰু নোৱাৰোঁ, ফুল ৰুমেই আৰু ঘৰ সজাবলৈ। চ' মোৰ বহুত ভাল লাগে এইবিলাক কৰি। আপোনালোকেতো জানেই, মই দেখাইছোঁৱে, মই নিজে খেতি বাতি কৰি থাকোঁ। চ' ব'লক নাৰ্চাৰীলৈ যাওঁ, দেখাওঁ কি ফুল আনিছোঁ, কিহৰ দাম কিমান, গম পাব, আপোনাৰো হেল্প হ'ব আৰু ময়ো সজাব পাৰিম। চ' এইফালে মানুহজনে মোক গাড়ী শিকোৱাত লাগিছে। কি শিকাইছে শুনিব দেই। ক্লাচ, এক্সিলেটৰ এইবিলাকৰ কথা কোৱা নাই। ধৰিবা এৰিবা এনেকৈ নকৰিবা, গাড়ী শিকেনে। তেওঁৰ কথা শুনি গাড়ী শিকিব মৰিলেহে হ'ব। আৰু এনেকুৱা এবাৰ ঘটনা কৰি থৈছোঁ, মই গাড়ী শিকিবলৈ গৈ মই 7,000 টকা বটিয়াইছোঁ গাড়ীৰ লগত। মোক যিখন শিকালে মই ইঞ্জিনৰ পৰা ধোঁৱা উলিয়াই দিলোঁ, মানে এনেকুৱাকৈ গাড়ী শিকালে মোক। চ' এবাৰ এতিয়া গাড়ী শিকাইছে, ধৰিবা এৰিবা। আপোনালোকে যদি গাড়ী কোচিং ল'ব মন আছে, গাড়ী শিকিব মন আছে, মোৰ মানুহজনৰ ওচৰত আহিব, শিকাই দিব ধৰিবা এৰিবা বুলি। মৰিব লাগিব তেওঁৰ লগত। তেওঁ মই এবাৰ ফিল্ডত আকৌ ট্ৰাই কৰিম আৰু আকৌ পইচা যায় নেকি চাম। আৰু এতিয়া আমি নাৰ্চাৰীলৈ বুলি গৈ আছোঁ, চাওঁ কি গোটাব পাৰোঁ আৰু দামবোৰ কেনেকুৱা। বৰ দাম কৈ পাই, চাওঁ আনোগৈ। অঁ হাই কৈছে দেই। আমি আহিছোঁ ব্ৰহ্মপুত্ৰ নাৰ্চাৰীত, আমাৰ ঘৰৰ পৰা তেনেই ওচৰ। চ' সোমাওঁ, চাওঁ কি পোৱা যায়। ইয়াতে টাবো থৈ দিছে। কি কথা কি বতা ক'ব নোৱাৰোঁ, মানুহ আছেই নে নাইয়ে। বাৰে কলিং বেল বজাই আছোঁ, দৰ্জা খোলা নাই। জানো বেলেগ এখনত যাব লাগিব যেন পাইছোঁ। এইখনত পোৱাহেঁতেন ভাল আছিলে, ঘৰৰ ওচৰতে পুটুককৈ লৈ পুটুককৈ গুচি যাব পাৰিলোঁ হয়। চাওঁচোন কি হয়, নহ'লে বেলেগ এখনত যাব লাগিব। কি হ'ল এবাৰ আকৌ নাৰ্চাৰীত আহি কি লগা হ'ল তোমাক? হা ৰ'বা, ফাৰ্ষ্ট কোনটো আছিলে এইটোতো নালাগে। এইটো স্পাইডাৰ প্লেণ্ট ন, এইটো 50 টকাই ল'বা। এইটো নাম কি? নাম নাজানা? হেংগিঙত গম পাইছোঁ। হেৰি সৰু টাবত হ'বনে নহয়, নে ডাঙৰ লাগিব? ইয়াতকৈ অকণমান সৰু চাইজৰ আছিলে ইমানটো লগা।
তাৰপৰা এইটোৰ নাম কি এগ্লনিমাৰ আৰু হেৰি আৰু এইটো এগ্লনিমাৰ এইকেইটা ইনডোৰ প্লেণ্ট সপ্তাহত এদিন উলিয়াই দিলে হৈ গ'ল যোনদিন উলিয়াম ৰ'দত এদিন পানী দি দিম তাৰপৰা ভৰাই থৈ দিম আকৌ সপ্তাহত এতিয়া এইটো এটা দাম সঠিক লগোৱা কমোৱা কি কথা কৈছা নাই 70 টকাকে লোৱা 70 টকা নোৱাৰি কেলে এগ্লনিমাৰটো 150 200 টাকা তেতিয়া আকৌ মোক 100 কে কিয় দিছা 100 কে দিয়া দাম কৈছো আৰু এইটোতো 40 নাই এইটো কোৱালিটি 40 নেকি 40 কি কথা কোৱা নহব সব দিয়া দাম কয় মই হাতি কোৱা নাৰ্সাৰীত আকৌ অকমান সস্তা পাম বুলি আহো সস্তা দামে কৈছো এটো যদি মই যে হাতি কোৱা হলে আপুনি 40 মই দিয়া দাম কয় 30 লবা পাৰিবা দিয়া এখিনি মোক হেৰি কৰি দিয়া তিনিশ হ'ল 330 নেমু ফুল লাগে দাল 350 এইটো এৰাই দিলে তুমি 350 হ'ল ডান দাম দৰ কৰি কেইটামান ললো আৰু নাজিও চাইছিলো নাজিবোৰ বুঢ়া হৈছে সো বেলেগ এখন নাৰ্সাৰী যায় এখন আমি গটনা নাৰ্সাৰীত আহিছো দেই মিছন চাইডৰ ওচৰত সো দাম দৰ কৰি পেলাই ললো আৰু আছে আৰু চাও বেলেগ এখনত সোমাও কানান বোলা এখন আছে এখন সোমাই চাও তাত কি পাও লৈ যাও আৰু এতিয়া ঘৰৰ ফালে যাম আৰু বাটত যি পাও লৈ যাম গৈ পেলাই ৰুম গৈ মিছন চাইলি জাৰ্মত ফাঁচিছিলো জাৰ্ম খুলিছে আৰু লাহে লাহে নতুন এটা নাৰ্সাৰী আৰু ঘৰৰ ফালে গতি কৰিছো মা ইমান ধুনীয়া না পকা পকা বগৰী ওলাইছে হাই প্লান্ট channel pic তোমার পড়া সবা 15 টাকা নিছো মানে কথা নাই তোমার কা লইছে না মই নার্সারি পা আহি যদি 2 পয়সা কমাত না পাম মই লাভটো কি হয় হৈছে মই পয়সা না দি কম পাই নহয় ইমান দাম বেবা যিমান দাম আমি মাত্ৰ 2000 গোলাপ আনিছো দামৰ কাৰণে খুলিব কেবা এ বনমিল দিলে হ'ল গোলাপ লগাই কিনে বনমিল দিলে মায়ে ঘৰত কাটি পেলাই দিলে আচ্ছা নাজি চাও No, ইয়াৰ আৰু এনেকুৱা লম ন কি কৰিছা তুমি
কেনেকৈ চলাই এইটো দেখুৱা এই মাজৰ জেগাকণ খালী ৰাখিছোঁ ইয়াতে তুলসী পুলি এটা লগাম তুলসীৰ ভেজ আনিছোঁ মইতো ৰাতি নিবিচাৰিলোঁ সৰু পুলি নাই সেইবাবে হাতীটোৰ অৱস্থাহে বৰ বেয়া হ'ল একচুৱেলি হাতীটোৰ কাৰণে মই ফুল নাপালোঁ আৰু সুধিছিলোঁ মই নাৰ্চাৰীত কৈছে পিছত আহিব কেইদিনমান পিছত আহক বাইদেউ সেই বুলি ক'লে চ' টেম্প'ৰাৰী হিচাপে মই এইটোকে লগাই থৈছোঁ বেয়া দেখিছে উপায় নাই আৰু এই ষ্টেণ্ডডাল দেখিছেনে এই ষ্টেণ্ডডাল মই কাজিৰঙাৰ পৰা আনিছোঁ কহৰা পাৰ হৈ দেই মানে নুমলীগড় আৰু কহৰাৰ মাজত এনেকৈ ঢেৰ কাঠৰ বস্তু বিক্ৰী কৰে আৰু এইটো মই 1100 টকা দি আনিছোঁ তাতে আপুনি গড় ঘোঁৰা হাতী কি কয় আৰু হৰিণা পহু যি লাগে কাঠৰ বস্তু চব পাব চ' সজাইছোঁ আৰু এতিয়াতো ঘৰৰ কাম বাকী আছে কমপ্লিট হোৱাই নাই তেওঁ আৰু মনটোৱে নামানে আগৰ পৰা বস্তু গোটাই থৈছিলোঁ বাবে সজাই দেখুৱাইছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ইনডোৰ প্লেণ্ট দুটা 100 টকাকৈ লৈছে এইবিলাক কিবা নামটো এলগেৰি কিবা এটা কৈছিলে পাই মই নাজানো পাহৰিলোঁ এইফালে এজোপা এইবিলাকো 100 টকাকৈ লৈছে চ' ফ্ৰেণ্ডছ কাম কৰি ভাগৰ লাগি গ'ল একদম 6:30 বাজিছে এতিয়া সেই তেতিয়া ওলাই যোৱা মই 2টামান বজাতে এতিয়া কাম কৰি কমপ্লিট হৈছে চ' খুব ভোক লাগিছে আৰু খুব টায়াৰ্ড ফিল হৈছে চ' মই এতিয়া কিবা খাই ৰেষ্ট লওঁগৈ আজি ব্লগটো ইয়াতে এণ্ড কৰিলোঁ আৰু আপুনি চাব মোৰ ফুলৰ আজি হেৰিখিনি কেনেকুৱা লাগিছে আপুনি জনাব আৰু দামটোতো শুনিছে 40 টকা 50 টকা ইয়াৰ ভিতৰতে মেক্সিমাম ফুল মই আনিছোঁ তাৰ উপৰি যোন দুটা ইনডোৰ প্লেণ্ট সেই দুটা হ'ল 100 টকাকৈ চ' ইনডোৰ প্লেণ্টবিলাক অলপ কষ্টলি হয় তেওঁলোকে মোক কোৱাৰ মতে আৰু পিটুনিয়াবিলাক 40 টকা বুলি কৈছে মই 30 টকাকৈ আনিছোঁ আৰু সেয়াই আৰু আগতে চাই থাকিব মই জনাম আৰু আনি থাকিম আপোনালোকক দেখুৱাই থাকিম চ' আজি ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ বাই বাই নেমু পুলি এযোৰ কালি ৰুম Hi friends, welcome to Black Channel. Black Channel. Cycle बराबर ना पड़ी.